নমস্কাৰ বন্ধুসকল, আজি কেইদিনমান আগৰ পৰাই এটা গানে গোটেই সামাজিক মাধ্যমখন তলপাৰ লগাই আছে। সেই গানটো হৈছে কি, আম টেঙা তিনিটা নেমু টেঙা তিনিটা। গানটো এবাৰ আপোনালোকে শুনক, তাৰ পাছত মই কথা এখন কৈ টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা। এই যে মাইকীজনীয়ে যে এই গানটো গাইছে, তাই হয়তো মিয়া সম্প্ৰদায়ৰ। গতিকে মই মিয়া বন্ধু বান্ধৱী সকলোকে মই ক'ব খুজিছোঁ, আপোনালোকে কথা কওঁতেও সাৱধান, গান গাওঁতেও সাৱধান, যিকোনো কাম কৰাতেই সাৱধান হ'ব। অন্ততঃ অসমত আপোনালোকে সাৱধান হ'ব। এইকাৰণে সাৱধান হ'ব, এই গানটোৰ ওপৰত কিছুমান প্ৰত্যেকে নহয়, কিছুমান ইউটিউবাৰ বা কিছুমান নিউজ চেনেলে এনেকৈ কৈ আছে যে অসমীয়া ভাষাটোক বিকৃতকৰণ কৰা হৈছে। চাওক, এই গানটো আৰু এবাৰ শুনি লওক, ইয়াতে ক'ত অসমীয়া ভাষা বিকৃতকৰণ কৰা হৈছে আপোনালোকে নিজে এবাৰ শুনক। আম টেঙা তিনিটা নেমু টেঙা তিনিটা। আম টেঙা নকৈ কি বেলেগ টেঙা ক'ব? নেমু টেঙাক হয়তো লেবু টেঙা কৈছে, সেইটো কিবা এটা বিকৃত হ'ল নেকি? কথা হ'ল মনোৰঞ্জন বা বিনোদনৰ বাবে অসমীয়া ভাষাক বিকৃত কৰাৰ অধিকাৰ ক'ত পালে বাইদেউগৰাকীয়ে? এই গানটোত কি বিকৃতকৰণ কৰিছে আপোনালোকে খোলাখুলিকৈ কওক। তাৰমানে যদি এই মিয়া মাইকীজনীয়ে যদি পাৰ্লাৰত গৈ ধুনীয়াকৈ সাজি কাচি ওলাই আহি ভাল ধৰণে যদি গানটো গাল হৈ, আৰু যিবিলাক বাদ্যযন্ত্ৰ বজা সৰু সৰু ল'ৰা দুটা যে আছে, সেইবিলাক যদি উন্নতমানৰ বাদ্যযন্ত্ৰ লৈ যদি সাজি কাচি আহি যদি এই গানটো গাল হৈ, তেতিয়াহ'লে কিন্তু কোনো অসমীয়া ভাষা বিকৃতকৰণ বুলি ক'ব নোৱাৰিলেহেঁতেন। কিন্তু সাধাৰণভাৱে গানটো গোৱাৰ কাৰণে অসমীয়া ভাষাটো বিকৃতকৰণ কৰা হোৱা বুলি ক'ল। কি অসমীয়া ভাষা বিকৃতকৰণ কৰিছে কওকচোন কওক। আজি মই গোৱালপাৰাত ঘৰ, মই যে এই ভিডিঅ'বিলাক বনাওঁ, কমেণ্টত মোক এনেকুৱা কিছুমান মানুহে প্ৰশ্ন কৰে যে আপোনাৰ অসমীয়া ভাষাবিলাক শুদ্ধ নহয়। কি ধৰণে অসমীয়া ভাষা শুদ্ধ ক'ব লাগে সেইবিলাক কিন্তু আমি নাজানো। তেওঁলোকৰ মতে আমি কেনেকুৱা ধৰণে অসমীয়া ভাষা ক'ব লাগে নাজানো। আজি বৰপেটাৰ ভাষাটো বেলেগ, নলবাৰীৰ ভাষাটো বেলেগ, উজনিৰ ভাষা বেলেগ, গোৱালপাৰাৰ ভাষা বেলেগ। আমাৰ প্ৰত্যেকৰে একোটা নিজা নিজা ভাষা আছে। তাতো আমাক ভুল ধৰে যে আমাৰ কথাবিলাক কওঁতে শুদ্ধ নহয়। এনেকুৱা কিছুমান নিকৃষ্ট মনৰ মানুহ আছে। এই মাইকীজনীয়ে যিটো গান গাইছে সেইটো ভাইৰেল হৈছে, আৰু মিয়া মাইকীৰ কাৰণে এই কথাষাৰ উঠিছে যে তাই আমাৰ যিটো অসমীয়া ভাষা সেইটো তাই বিকৃতকৰণ কৰিছে। বাহ, কি সুন্দৰ কথা কৈছে। কি বিকৃতকৰণ কৰিছে কওকচোন কওক আপোনালোকে। কি অসমীয়া ভাষাটো বিকৃতকৰণ কৰিছে তাই? ক'ব পাৰে গানটো গাইছে হয়তো কিছুমান ক্লাছিকেল ৰুলত নপৰিলে, যিহেতু গানৰ বিষয়ে মোৰ অভিজ্ঞতা নাই, সেইটো আপোনালোকে ক'ব পাৰে যে গানটোৰ কোনো ক্লাছিকেল হেৰি নাই, সেইটো ক'ব পাৰে। কিন্তু অসমীয়া ভাষা বিকৃতকৰণ কৰিছে, কি অসমীয়া ভাষাটো বিকৃতকৰণ কৰিছে কওকচোন কওক। আৰু শুনক গানটো আপোনালোকক মই শুনাই আছোঁ। আম টেঙা তিনিটা নেমু টেঙা তিনিটা ওচৰতে বিয়া দিছো নকৰিবা চিন্তা। এতিয়া কথা হ'ল মনোৰঞ্জন বা বিনোদনৰ বাবে অসমীয়া ভাষাক বিকৃত কৰাৰ অধিকাৰ ক'ত পালে বাইদেউগৰাকীয়ে? আম টেঙা তিনিটা লেবু টেঙা তিনিটা তাই গাইছে। আপোনালোকে যদি আম টেঙা তিনিটা কওঁতে বুজি পাইছে, নেমু টেঙা তিনিটা কওঁতে যদি বুজি পাইছে, মাথা ফণিয়াটো যদি আপোনালোকে মাথা বাব দিয়া কথাটো যদি আপোনালোকে বুজি পাইছে, তেতিয়াহ'লে আপোনালোকে কি বুজা নাই মোক কওকচোন কওক। কি অসমীয়া ভাষাটো বিকৃতকৰণ কৰিছে? গতিকে এইবিলাক যধে মধে বিতৰ্ক কৰি লাভ নাই। গতিকে সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে এইটো কোনো বিতৰ্ক কৰিবলগীয়া ভিডিঅ' নহয়। গতিকে মাইকীজনীয়ে যিটো গান গাইছে, কোনো অসমীয়া ভাষা বিকৃতকৰণ কৰা নাই মই ভাবোঁ, মোৰ ব্যক্তিগত অনুভৱ। ধন্যবাদ।